বন্ধুসকল, আটাইতকৈ দুখ লগা পৰিস্থিতি এটা বৰ্ণনা কৰিবলৈ গৈ আছোঁ। 19 জুলাই 2024 চনৰ দেওবাৰ আছিল দিনটো। সেইদিনা মই এক বিশেষ কামত নাজিৰালৈ যাবলগীয়া হৈছিল। হঠাৎ বিভাগীয় এটা ফোনৰ বাবে যাবলগীয়া হ'ল দিখৌ দলঙৰ ৰেলৱে দলঙৰ সমীপলৈ। প্ৰথমে গৈ পাইছিলোঁ নাজিৰা ONGC ওচৰৰ সেই অংশত, গৈ পৰা দেখা গৈছিল ৰেলৱে দলংখন বাঢ়ি আহিছিল ভয়াৱহভাৱে জলস্তৰ। পাছত মই গৈ পাইছিলোঁগৈ ৰেলৱে দলঙৰ কাষৰ সমীপৱৰ্তী অঞ্চলত। পানীৰ যি ভয়াৱহতা দেখি মোৰ কি যে অৱস্থা, যেনে তেনে ভিডিঅ' এটা তুলি ফটো 2 কপিমান তুলি, এনে দৃশ্য মই আগতে দেখা নাই। চাৰিওফালে হুলস্থুল। সেই সময়তে সেই ৰেলৱে দলংখনেদি এটা ইঞ্জিন পাৰ হৈ গৈছিল আৰু মই ভয়ে ভয়ে ৰেলৱেৰ কাষৰ ফুটপাথেদি দলঙৰ খুটাত থকা পানীৰ লেভেলৰ যি জোখ দিয়া আছে সেই অংশত গৈ পানীৰ কিমান উচ্চতালৈকে পানী উঠিছে সেই লেভেলৰ মই এটা ফটো তুলি বিভাগীয় কৰ্তৃপক্ষলৈ তাৎক্ষণিকভাৱে প্ৰেৰণ কৰিছিলোঁ। মই দিখৌ দলঙৰ পৰা বাপুজী পথেদি ঘূৰি অহা অৱস্থাত মোৰ স্কুটিখনৰ ষ্টাৰ্ট পানীৰ বাবে বন্ধ হৈ পৰাত শেষত ঠেলি ঠেলি যেনে তেনে বাহিৰ ওলাই আহিছিলোঁ আৰু তেতিয়া দেখিছিলোঁ বাপুজী পথৰ ATMত পানী সোমাইছে।